নাৰিকল লাৰু বনাবৰ বাবে মই নাৰিকল দুটা লৈছোঁ আৰু নাৰিকল দুটাৰ এনেদৰে সৰু সৰুকৈ কাটি উলিয়াই লৈছোঁ। মই উলিয়াইছিলোঁ কিন্তু আপোনালোকক কেনেকৈ কাটি উলিয়াইছোঁ সেইটো দেখাই দিছোঁ। এনেকৈ ওপৰৰ বাকলিটো ধুনীয়াকৈ ছুৰী বা কটাৰী সহায়েৰে কাটি ল'ব আপোনালোকে। চাব যাতে ক'লা অংশ অকণো লাগি নাথাকে, নহ'লে নাৰিকল লাৰুকেইটা ক'লা ক'লা লাগিব। গোটেই নাৰিকলখিনি বাকলি গুচাই লৈ মই ভালদৰে ধুই ল'লোঁ। এতিয়া ডাঙৰ হৈ থকা দেখি অলপ সৰু সৰুকৈ কুটি ল'ম। মিক্সি জাৰটোত এবাৰতে নহয় দেখি মই দুবাৰ দি দিছোঁ। আৰু নাৰিকল লাৰু বনাবৰ বাবে মোৰ নাৰিকলখিনি ধুনীয়াকৈ হৈ গৈছে, দুইখিনি নাৰিকল ধুনীয়াকৈ গুৰি হৈ গৈছে। এতিয়া মিক্সি জাৰটোৰ পৰা মই উলিয়াই ল'লোঁ চামুচৰ সহায়ত। আৰু মই চেনি এবাতি লৈছোঁ। আপোনালোকে চেনিটো নিজৰ জোখমতে ল'ব পাৰিব, কম বেছি। চেনি আৰু নাৰিকলখিনি মই ভালদৰে মিলাই লৈছোঁ যাতে ধুনীয়াকৈ দুইটা বস্তু মিলি যায়। আৰু এতিয়া অলপ টাইম এনেকৈ সানি লৈছোঁ। সানি লৈ চেনি অলপ তাকৰ হোৱা যেন দেখিলোঁ, সেইটোপা আৰু অলপ দি দিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ ঢাকি থৈ দিম অলপ টাইমৰ বাবে। এইখিনি অলপ টাইম ঢাকি থৈ দিম। কেৰাহীখন গৰম হ'বলৈ দি তাত 1.5 বাতি চুজি দিছোঁ, চেনি দিয়া জোখৰ বাতিটোৱে দি, আৰু একেবাৰে কমাই থৈছোঁ গেছটো। এইখিনি অলপ টাইম এনেকৈ ভাজি থাকিব লাগিব। চুজিখিনি ৰঙচুৱা হ'ব আৰু চুজি গোন্ধ এটা আহিব ধুনীয়া। এনেদৰে লাহে লাহে একেৰাহে লৰাই থাকিব লাগিব। যদি এৰি দিয়ে লৰাবলৈ তেন্তে তলৰ পৰা জ্বলি অহা সম্ভাৱনাটো থাকে। আৰু এনেদৰে লাহে লাহে আপোনালোকে লৰাই থাকিব। চুজিখিনি হৈ গ'ল ভজা। এইপিনে নাৰিকল ঢাকি থৈছিলোঁ, নাৰিকলখিনিও হৈ গ'ল। চেনি পানী ধুনীয়াকৈ ওলালে আৰু কুকাৰটো গৰম হ'বলৈ দি কুকাৰত মই নাৰিকলখিনি ভাজি ল'ম। মই কুকাৰতে নাৰিকল ভাজোঁ, প্ৰায় কেৰাহীত ভাজিব বেয়া পাওঁ। আৰু এইখিনি মই চুজিখিনি কাঢ়ি থৈ ল'লোঁ প্লেট এখনলৈ। আৰু এইখিনি একেৰাহে আপুনি লৰাই থাকিব লাগিব। গেছটো একেবাৰে কমাই থ'ব। আৰু 15 মিনিটমান ভজাৰ পিছতে ধুনীয়াকৈ নাৰিকলখিনি আঠা আঠা হৈ যায়, লাৰু বান্ধিব পৰা হৈ যায়। নাৰিকলখিনি ভজা হৈ গ'ল। ভজাৰ পিছত হাতখন তিয়াই লৈছোঁ আৰু অলপ অলপকৈ উলিয়াই লৈ ওপৰত চুজি এনেকৈ দৰে দি লৈছোঁ, ভিডিঅ'ত দিয়াৰ দৰে। এনে ধুনীয়াকৈ সানি লৈছোঁ। তাৰপৰা লগে লগে মুঠিয়ে মুঠিয়ে লাৰু বনাই গৈছোঁ। ৰৈ থাকিলে আকৌ শুকাই যাব, তেতিয়া লাৰু নুঠিব। নাৰিকলখিনি গৰম হৈ থাকোঁতে লৰালৰিকৈ বনাই ল'ব, নহ'লে শুকাই গ'লে নাৰিকল লাৰু উঠিবলৈ টান হয়। আৰু একেবাৰে যদি শুকাই যোৱা নিচিনা হয় তেন্তে হাত দুখন আকৌ ঠাণ্ডা পানীয়ে তিয়াই লৈ পিনি আকৌ লাৰু বনালে সহজ হয় লাৰুকেইটা উঠোঁতে। আৰু এইকেইটা মই ধুনীয়াকৈ বনাই ল'লোঁ। মোৰ গোটেইকেইটা লাৰু হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি কোনোবা নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব